এটা কথা কি জানা ইচ্ছা কৰিলে ঘৰত ময়ো বাগৰি বাগৰি কান্দিব পাৰো যে মোক দামী মোবাইল এটা লাগে বুলি দামী ফোনৰ কাৰণে বাগৰি বাগৰি কান্দিলে কি হ'ব আমাৰ ঘৰত আকৌ এই বগৰাই গৰু পিটন দিয়া নিয়ম এটাও আছে নহয় সেই কাৰণেহে মই মোবাইল বিচৰা নাই যি পাইছো নিজেই কিনিছো আৰু আচ্ছা সেইটো কথা এই মোৰো মনত আছে দেই আমাৰ ঘৰতো সেই নিয়মটো আছে কিয় জানো মোৰ মনত আছে এবাৰ মই তেতিয়া এলপি স্কুল পাৰ হলো প্ৰায় এমভি স্কুল মানৰ কথা মানে মোৰ লগৰবিলাকে চবে চাইকেল টাইকেল লৈ একদম ফালি চিলি যায় মানে মোকো মন যায় পুৰা একদম চাইকেল এখন ল'ম পুৰা 8 চকা দাঙি চলাম 5 চকা দাঙি চলাম মানে ভাষা নাই তাৰ পাছত কি হ'ল মই ঘৰত আহিলো এদিন আহি পেনে ক'লো বোলো মোক চাইকেলখন লাগে দেই তাৰ মায়ে ক'লে তই বেটা এতিয়া ডাঙৰ হোৱা নাই নহয় যেতিয়া ডাঙৰ হ'বি তোক ডাঙৰ চাইকেলখন আনি দিম সিমান